কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। তো আজি আমি ভিডিঅ'টো দেখাব ওলাইছোঁ আমাৰ মায়ে ৰন্ধা। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া মায়ে ঢেকীয়া ভাজি আছে, ৰঙালাও আৰু মচুৰ দাইল বনাব। এয়া মাছ ভাজিব মায়ে আমাৰ পুখুৰীত পোৱা। এয়া হালধি, পিঁয়াজ এটা, জলকীয়া দুটা আৰু নেমু 4টা লৈছোঁ। এয়া আজি আমি বটা খাম, হালধি বটা। এয়া মাছ ভজা হ'ল আমাৰ। এতিয়া ঢেকীয়া শাকখিনি বহাই দিছে। আমাৰ ঢেকীয়া ভজা হৈ গ'ল। হালধিখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে। যিহেতু এয়া মিক্সাৰত বটা যাব। এয়া অলপ নিমখ দিয়া হ'ল। আপোনালোকে জোখমতে দিব। আৰু অলপ কেঁচা মিঠা তেল দিলোঁ। এয়া বটা হৈ গ'ল। এতিয়া আমি ভাত খাব ওলাইছোঁ।